নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে পলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। অৱশেষত চিআইডিৰ আগত মুখ খুলিলে শেখৰজ্যোতি গোস্বামীয়ে। 10 ঘণ্টাৰ জেৰাৰ অন্তত যাবলৈ দিয়া হ'ল শেখৰ গোস্বামীক। নিশিতা গোস্বামী আৰু অমিত প্ৰভাকো মাৰাথন জেৰা দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত চিআইডিৰ আগত মুখ খুলিলে শেখৰ গোস্বামীয়ে। নিশিতা গোস্বামী অমিত প্ৰভাকো মাৰাথন জেৰা 10 ঘণ্টাৰ জেৰাৰ অন্তত যাবলৈ দিয়া হ'ল শেখৰ গোস্বামীক। জেৰাত বহু কথাই ক'লে শেখৰ গোস্বামীয়ে। ছিংগাপুৰৰ সাগৰত সাঁতোৰাৰ সময়ত জুবিন গাৰ্গে কি কৰি আছিল? জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে চিআইডি আৰু SITয়ে। নিশাটো চিআইডিৰ নজৰত থাকিব এতিয়া শেখৰ গোস্বামী। কাইলৈ পুনৰ হাজিৰ হ'ব লাগিব চিআইডিৰ কাৰ্যালয়ত। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি তথ্য আছে? কিদৰে চাব পাৰিব এতিয়া প্ৰতিবেদন? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি তথ্য আছে? কিদৰে চাব পাৰিব প্ৰতিবেদন? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। প্ৰতিবেদনখন ৰাজহুৱা কৰা নহয়, এয়া এটা আইনী প্ৰক্ৰিয়া। প্ৰতিবেদন প্ৰথমে আৰক্ষীয়ে পাব, তাৰ পিছত আদালতত জমা দিব লাগিব। কোনোবাই চাব বিচাৰিলে আদালতৰ পৰা চাব পাৰিব। যদি চাব বিচাৰে তেন্তে মই চোৱাৰ ব্যৱস্থা কৰি দিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা আৰক্ষীৰ তদন্তৰ প্ৰক্ৰিয়াত মই বেছি সোমোৱা নাই। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক হুংকাৰ এতিয়া মুখ্যমন্ত্ৰীৰ। জুবিনৰ ঘটনাৰ প্ৰতিটো কাণ্ড তন্নকৈ ৰাইজৰ আগত ক'ব লাগিব। মুখ্যমন্ত্ৰী হিচাপে মই অসমৰ ৰাইজৰ ওচৰত শিৰণত কৰিম, শ্যামকানুৰ ওচৰত নহয়। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব বুলিও হুংকাৰ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ ঘটনা বহু দূৰলৈ শিপাবলৈ নিদিব। জুবিনৰ ঘটনাৰ প্ৰতিটো কাণ্ড তন্নকৈ ৰাইজৰ আগত ক'ব লাগিব। যিকোনো কাৰণতে এইখন অসমক আমি নেপাল হ'বলৈ নিদিওঁ। জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে। জুবিনৰ ঘটনাত নাম সাঙুৰ হোৱাসকলৰ বিচাৰ নোহোৱাকৈ এৰি দিয়া নহ'ব। এটা পলাতকসকল এতিয়াও বিদেশলৈ পলাই যাব নোৱাৰিব। শ্যামকানু মহন্তৰ প্ৰতিটো একাউণ্ট, পেন কাৰ্ড, ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰি দিয়া হৈছে। এটা মুখ্যমন্ত্ৰী হিচাপে মই অসমৰ ৰাইজৰ ওচৰত শিৰণত কৰিম, শ্যামকানুৰ ওচৰত নহয়। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব বুলিও হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা পত্ৰ লিখি ফেচবুকত লাইভ আহি কোনো সাৰি চাব নোৱাৰিব। এই কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। এজন শ্যামকানু আৰু আনজন সিদ্ধাৰ্থ শৰ্মাৰ বাবে অসমৰ 3,60,00,000 মানুহৰ আৱেগক অথলে যাবলৈ দিয়া নহ'ব, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। এজন শ্যামকানু আৰু আনজন সিদ্ধাৰ্থ শৰ্মাৰ বাবে অসমৰ 3,60,00,000 মানুহৰ আৱেগক অথলে যাবলৈ দিয়া নহয়। জুবিন গাৰ্গৰ ঘটনাক লৈ এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই ক্ষেত্ৰত যদি মই বিফল হওঁ তেতিয়াহ'লে মোক শাস্তি দিব। 6 অক্টোবৰত SITৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। মই মোৰ লক্ষ্যত অটল হৈ আছোঁ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই এতিয়া বিপদ বাঢ়িল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছে যাত্ৰীবাহী ফেৰী।
ব্ৰহ্মপুত্ৰৰ মাজত ৭৭জনকৈ যাত্ৰী ৩৩খন মটৰচাইকেল আৰু ৩খন চাৰিচকীয়া বাহনসহ ফেৰী SBPTS নামৰ ফেৰীখনৰ পৰা যাত্ৰীসকলক উদ্ধাৰৰ বাবে উপস্থিত হৈছে উদ্ধাৰকাৰী নাও দিব লৈছে এটা ব্ৰেকিং নিউজ পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছে যাত্ৰীবাহী ফেৰী ব্ৰহ্মপুত্ৰৰ মাজত ৭৭জনকৈ যাত্ৰীৰ হাহাকাৰ যাত্ৰীসকলৰ ভিৰত শিশু মহিলাসহ বহু লোক আছে নিমাতী ঘাটৰ পৰা 3:15 বজাত কমলাবাৰী ঘাটলৈ আহিছিল ফেৰীখন SBPTS নামৰ ফেৰীখনত ৭৭জন যাত্ৰী আছে লগতে 33খন মটৰচাইকেল চাৰিচকীয়া বাহন 3খন আছে বৰ্তমানেও ফেৰীখন আবদ্ধ হৈ আছে নদীৰ মাজত কমলাবাৰী ঘাটৰ পৰা 2খন গুটীয়া ফেৰী যাত্ৰীবাহীক উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হৈছে এৰা উপস্থিত হৈছে উদ্ধাৰকাৰী দল হাহাকাৰ অৱস্থা পৰৱৰ্তী খবৰ অসমীয়া কিউবৰ সৈতে খেলা নকৰিব ধৈৰ্যৰ পৰীক্ষা নল'ব 6 অক্টোবৰত এতিয়া আহিব লাগিব অসমলৈ নিষ্ক্ৰিয় কৰি দিয়া হ'ল শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড লগতে একাউণ্ট শ্যাম কানু সিদ্ধাৰ্থক লৈ এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ ঘটনাক লৈ এতিয়া ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য পলাই থাকিলে বিপদ নিশ্চিত নিষ্ক্ৰিয় কৰি দিয়া হ'ল শ্যাম কানু সিদ্ধাৰ্থৰ প্ৰাণ কাৰ্ড আৰু আধাৰ কাৰ্ড ইত্যাদি এৰা জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব 6 অক্টোবৰত আপোনালোকক অসমত বিচাৰোঁ শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক মুখ্যমন্ত্ৰীৰ স্পষ্ট সকিয়নি জুবিন গাৰ্গৰ শৰীৰত বিহ দিয়া হৈছিল নেকি সকলো ওলাব লাগিব এৰা জুবিন আমাৰ জাতীয় সম্পদ জুবিনৰ ঘটনাৰ ন্যায় লাগে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থক সোধা হ'ব বহু কথা শ্যাম কানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা 6 অক্টোবৰ তাৰিখে আপোনালোকক অসমত বিচাৰোঁ বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ফেচবুক লাইভ কৰি পত্ৰ লিখি জনতাৰ পৰা আইনৰ পৰা সাৰি নাযাব সঁচাকৈ নিৰ্দোষী হয় যদি সাহসেৰে আহক নিজৰ কথা কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে নেখেলিব এৰা স্পষ্ট সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং আপডেট শ্যাম কানু সিদ্ধাৰ্থ পলাই যাব নোৱাৰিব এতিয়া বিদেশী ৰাষ্ট্ৰলৈ ইণ্টাৰপোলৰ জৰিয়তে শ্যাম কানু সিদ্ধাৰ্থলৈ দিয়া হৈছিল জাননী শ্যাম কানু মহন্তৰ বিৰুদ্ধে লুকআউট নথিছ জাৰি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছে এটা ব্ৰেকিং নিউজ শ্যাম কানু সিদ্ধাৰ্থ পলাই যাব নোৱাৰিব এতিয়া বিদেশী ৰাষ্ট্ৰলৈ ইণ্টাৰপোলৰ জৰিয়তে দিয়া হৈছে লুকআউট নথিছ আহি গ'ল এতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ ঘোষণা জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ ক্ষীপ্ৰ গতিত চলি আছে 6 অক্টোবৰত ছিংগাপুৰ 8গৰাকী প্ৰৱাসী অসমীয়া আহিব লাগিব CIDৰ তদন্তত ইণ্টাৰপোলৰ জৰিয়তে শ্যাম কানু সিদ্ধাৰ্থলৈ দিয়া হৈছে জাননী কোনো বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থৰ সৈতে ছিংগাপুৰৰ 8জন প্ৰৱাসী অসমীয়া আহিব লাগিব এতিয়া CIDৰ কাৰ্যালয়ত CIDৰ সন্মুখীন হ'ব লাগিব আটাইকেইজন ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে সকলোলৈ পঠিওৱা হৈছে এতিয়া নথিছ এৰা কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ হ'ব তাৰ কাৰণেও শিল্পী সমাজৰ সৈতে আলোচনা কৰা হয় পৰৱৰ্তী খবৰ কাইলৈৰ পৰা দুৰ্গা পূজাক লৈ আহি গ'ল এতিয়া নতুন SOP প্ৰতিখন দুৰ্গা পূজা সমিতিয়ে মানিব লাগিব সকলো নিয়ম দুৰ্গা পূজা চাবলৈ অহা সকলোৱে মানিব লাগিব এতিয়া নিয়ম নহ'লে কঠোৰ হৈ পৰিব প্ৰশাসন দিব লৈছে এটা ব্ৰেকিং আপডেট দুৰ্গা পূজাক লৈ আহি গ'ল নতুন SOP প্ৰতিখন দুৰ্গা পূজা সমিতিয়ে মানিব লাগিব এতিয়া সকলো নিয়ম 25টাকৈ নিৰ্দেশনা জাৰি কৰিছে এতিয়া আৰক্ষী প্ৰশাসনে 1 নম্বৰতে হৈছে পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ অনুমতি 2 নম্বৰতে হৈছে প্ৰতিখন পূজা সমিতিয়ে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু 3 নম্বৰতে হৈছে পৰ্যাপ্ত লাইটৰ ব্যৱস্থা কৰাৰ লগতে CCTV কেমেৰাৰ সংস্থাপনো কৰিব লাগিব আৰু 4 নম্বৰতে হৈছে লাউড স্পিকাৰ আৰু সাউণ্ড সিস্টেমৰ উচ্চ স্বৰত বজাব নোৱাৰিব 5 নম্বৰতে হৈছে প্ৰতিগৰাকী স্বেচ্ছাসেৱকৰ নাম তালিকা আৰক্ষী দাখিল কৰিব লাগিব
6 নম্বৰতে হৈছে পূজা মণ্ডপত পুৰুষ মহিলাৰ বাবে পৃথকে পৃথকে প্ৰৱেশ দ্বাৰা আৰু প্ৰস্থান দ্বাৰা থাকিব লাগিব। 7 নম্বৰতে হৈছে পেণ্ডেলত নিশাৰ বাবে পহৰাৰ ব্যৱস্থা কৰিব লাগিব। 8 নম্বৰতে হৈছে কোনো ধৰণৰ ট্ৰেফিক জাম অথবা যান জঁটৰ সৃষ্টি কৰিব নোৱাৰিব। আৰু 9 নম্বৰতে হৈছে চিকিৎসক দল 24 ঘণ্টাই সাজু হৈ থাকিব লাগিব। 10 নম্বৰতে হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাইজে বজাই ৰাখিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। পূজাস্থলীত কোনো ধৰণৰ ধূমপান কৰিব নোৱাৰিব। 12 নম্বৰটো হৈছে দৰ্শনাৰ্থী আৰু ভক্তৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। 13 নম্বৰতে হৈছে অগ্নি নিৰ্বাপক আৰু দুৰ্যোগ প্ৰশমনৰ বাবে ব্যৱস্থা কৰিব লাগিব। 14 নম্বৰতে হৈছে কোনো ৰাজহুৱা ৰাজপথ পূজাৰ পেণ্ডেল সাজিব নোৱাৰিব। 18 নম্বৰটো হৈছে মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। আৰু 19 নম্বৰতে হৈছে নিয়ম ভংগ কৰা পূজা কমিটিৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া ব্যৱস্থা। 20 নম্বৰতে হৈছে মূৰ্তি বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট স্থান পথ নিৰ্দেশনা মানি চলিব লাগিব। 21 নম্বৰতে হৈছে মূৰ্তি বিসৰ্জনৰ সময়ত প্ৰশাসনৰ নিয়ম নীতি মানি চলিব লাগিব। 22 নম্বৰতে হৈছে পূজাৰ নামত বলপূৰ্বক চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে। আৰু 23 নম্বৰতে হৈছে ভিআইপিসকল পূজালৈ আহিলে পূৰ্বেই আৰক্ষীক জনাব লাগিব। 24 নম্বৰতে হৈছে পেণ্ডেলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব। আৰু 25 নম্বৰতে হৈছে মূৰ্তি বিসৰ্জনৰ সময়ত কেৱল ভক্তিমূলক গীতহে বজাব লাগিব। দুৰ্গা পূজাক লৈ আহি গ'ল এতিয়া নতুন এছপি।